কি মানে কি বিচাৰে আৰু আপুনি কি ক'ব? কি ক'ব মানে মোৰ হাজবেণ্ডে ইমান বাহাদুৰি কাম কৰিছে, এইটোৱে মই আৰু চলুট কৰিম আৰু যাতে ইয়াৰ জীৱনটো সুখ শান্তি স্বৰ্গত পাওক আৰু মুক্তি পাওক, এইটোৱে মোৰ আৰু ক'ব লগা আৰু। উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিছিল, তাৰ ফলত আপোনাৰ স্বামীৰ মৃত্যু হৈছে। মনটো কেনেকুৱা লাগিছে? তেওঁক হেৰুৱাইছে তথাপিও তেওঁ গৌৰৱ কৰিহে আনিছে, কেনে লাগিছে? দুখো লাগিছে, বহুত দুখ লাগিছে, ইমান কষ্ট কৰি আছিলে, এতিয়া কি কৰিব আৰু উপায় নাই আৰু নিজে বাহাদুৰিটো আৰু দেশৰ কাৰণে সেৱা কৰি কিনি। আপোনালোকৰ ল'ৰা কেইটা আছে? এটা কিমান বছৰ হৈছে তাৰ? 5 বছৰ। চৰকাৰক কিবা ক'ব? চাকরি দিব কৈছে মই একো ক'ব নোৱাৰো আৰু এইটো পিছত চাম আৰু এতিয়া এইটো ভাবা নাই আৰু এতিয়া মোৰ হাজবেণ্ডৰ জীৱনটোৱে ভাবি আছিল আৰু মই এতিয়া।